সঁচাকৈ খুব ভাল এটা অনুষ্ঠান হৈছে আমাৰ অসম চৰকাৰ স্বাস্থ্য বিভাগে এইটো প্ৰথমবাৰৰ কাৰণে লৈছে আগত এনে আমি স্বাস্থ্য কেম্প পাতিছিলোঁ তো তেনেকুৱা মেঘা ধৰণৰ আমি কৰা নাছিল এইবাৰ এইটো কৰা হৈছে যথেষ্ট পেচেণ্ট আহিছে মই গম পাইছোঁ প্ৰায় 2000 নহয় প্ৰায় 2000 আমাৰ ছাত্ৰ ছাত্ৰী বিলো 18 ইয়াৰ্ছ ইয়াত আহি পাইছে আমাৰ তাত যথেষ্ট স্বাস্থ্য কেন্দ্ৰ আছে কিন্তু স্বাস্থ্য কেন্দ্ৰ আছে যদিও চিকিৎসক অভাৱৰ বাবে বহুত আমি চিকিৎসা দিয়াৰ ক্ষেত্ৰত অসুবিধা হয় কিন্তু আজি যেহেতু আমাৰ TMCৰ পৰা GMCৰ পৰা বিভিন্ন বিভাগৰ যেহেতু চিকিৎসকবিলাক আহিছে এই সকলক আজি কি কয় ডায়াগনষ্টিক কৰা আৰু ইয়াৰে চিকিৎসা কৰা তাৰ লগতে যিসকলক ৰেফাৰ কৰিব লাগে এই গোটেইখিনি ব্যৱস্থা কৰা হৈছে তো এইখিনি আমাৰ এই অঞ্চলত আমি মানে সুবিধা দিয়াটো যথেষ্ট আমাৰ কি কয় দুখীয়া যিবিলাক নাকি পেচেণ্ট আছে তেখেতসকলৰ কাৰণে যথেষ্ট লাভান্বিত হ'ব আৰু এইটো খুব এটা ভাল পদক্ষেপ হৈছে স্যার BTC দপ্তৰসমূহ কেতিয়া বিতৰণ কৰা হ'ব হা BTC দপ্তৰসমূহ কেতিয়া বিতৰণ কৰা হ'ব দপ্তৰ মানেতো এতিয়া EMটোৱে লিষ্ট ওলোৱা নাই এতিয়াও EMৰ লিষ্ট নিশ্চয় আজি বা কালি ওলাই যাব আৰু এইটো শপত গ্ৰহণ হোৱাৰ পিছতহে আমাৰ দপ্তৰৰ লিষ্টটো ওলাব বিজেপি থাকিব নেকি এইটোতো স্পষ্ট হোৱা নাই এতিয়াও স্পষ্ট হোৱা নাই স্যাৰ তেওঁ হাগ্ৰামা মহিলাৰে কৈছিলে যে যদিহে UPPL NDAৰ পৰা ওলাই যায় তেতিয়াহ'লে আপোনালোকে NDAত সোমাব গতিকে কিবা খবৰ পাইছে নেকি যে UPPL ওলাব নেকি এতিয়ালৈকে একো নতুন খবৰ অহা নাই আমাৰ পৰা চৰ্ত দি থোৱা হৈছে সময়সীমা বান্ধি দিয়া হৈছে নেকি কিবা বিজেপি চৰকাৰ সময়সীমা নাই এইটো আমাৰ পৰা চৰ্ত এটা দিয়া হৈছে ইয়াৰ ওপৰত নিশ্চয় আমাৰ দলৰ যিবিলাক নাকি হাইকমাণ্ডত থাকে তেখেতসকলৰ মাজত নিশ্চয় ডিছকাশ্যন এটা হ'ব স্যাৰ ইয়াতে যিবিলাক চিকিৎসা কৰা হ'ব যিবিলাক ৰেফাৰ কৰা হ'ব সেইবিলাক সম্পূৰ্ণ বিনামূলীয়া হ'ব তেওঁলোকক ফ্ৰী কিবাত লৈ যোৱা হ'ব GMCH নহয় কাকবা GMCHত লৈ যাব তাৰ GMCHত নোৱাৰিলে চাগে লৈ যোৱাৰ ব্যৱস্থা থাকিব থেংক ইউ